নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা চাটনি ৰেচিপি লৈ আহিছোঁ। এয়া বুট দেখিছে, কাবুলী বুট তিয়াই থৈছোঁ। ইটো বুট দিলেও হয়। আৰু ইয়াত আদা নহৰু অকণমান খুন্দি লৈছোঁ। আৰু ইয়াত তিলখিনি ভালদৰে ধুই এনেকৈ থৈ দিছোঁ চাকনিত, অকণমান পানীটো যাবলৈ দিছোঁ। আৰু বুটখিনি আধা মানে কোমলোতেই টুকি পেলাই কুকাৰত চিটি এটা মাৰি দিছোঁ। মানে বেছিকৈ কোমলিবলৈ নিদিব, বুটটো বেছিকৈ কোমলিলে ভাল নালাগে। আচলতে এই চাটনি ৰেচিপিটো নেপালী সম্প্ৰদায়ৰ লোকসকলে মানে বনায়, আৰু মই তেওঁলোকৰ পৰা শিকি লৈ অকণমান ট্ৰাই কৰি চাইছিলোঁ কেনেকুৱা হয়। আৰু এয়া কেৰাহীখন অকণ গৰম হ'বলৈ দিছোঁ। এতিয়া তিলখিনি এয়া দেখিছেনে, তিলখিনি মানে পানীটো যোৱাৰ পিছত এয়া ভালদৰে কৰি লৈছোঁ, মানে শুকুৱাই ল'ম, পানীটো নোহোৱাকৈ অকণমান শুকান কেৰাহীত লৰাই ল'ম। আপোনালোকে তিলটো ভালদৰে ধুই টুকি শুকুৱাই লৈ পেলাই ৰাখি পেলাই এনেকৈ বনালেও হ'ল। কিন্তু মোৰ নাছিলে মানে ধুই থোৱা তিল, সেইকাৰণে মই এনেকৈ ধুই লৈ পেলাই বনালোঁ। একো নহয়, তেনেকৈ বনালেই হ'ল। আৰু তাৰপিছত মিক্সিত দি গুড়া কৰি ল'লোঁ তিলখিনি। আকৌ কেৰাহীখন বহাই দিছোঁ অকণমান গৰম হ'বলৈ। আৰু ইয়াত দেখিছে বুটখিনি বইল হৈ গ'ল, এটাহে চিটি মাৰিছোঁ। আৰু এয়া কেৰাহীটো গৰম হোৱাত অকণমান তেল দিছোঁ, মিঠাতেল। আৰু বেছি পৰিমাণে নিদিব, তেলটো কম পৰিমাণে দিব। আৰু এয়া চাওক, বুটখিনি তেলখিনি গৰম হোৱাত অকণমান দি দিছোঁ। আৰু আদা নহৰু যে পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনিও লগতে দি দিছোঁ। আৰু অকণমান নিমখ দি দিব। আৰু এয়া দেখিছে, লৰাই লৈছোঁ অকণমান। আৰু জলকীয়া দি দিছোঁ কাটি থোৱা। তাৰপিছত এতিয়া হৈয়ে গৈছে, আৰু একেবাৰে চিম্পুল কিন্তু খাবলৈ বিৰাট টেষ্টি। আৰু এতিয়া ওপৰে ওপৰে তিলখিনি ছটিয়াই দিছোঁ আৰু আকৌ ভালদৰে লৰাই দিছোঁ। এয়া চাওক, টেষ্টি চাটনি ৰেডি। আপোনালোকেও বনাই খাই চাব, আৰু কেনেকুৱা পালে মোক জনাবলৈ নিশ্চয় নাপাহৰিব। তেন্তে আজিলৈ আহিলোঁ, বাই বাই।